নমস্কাৰ, তোমালোক সকলোকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল উড হেভ প্লাছ পাষ্ট পাৰ্টিচিপল বা VT। উড হেভৰ লগত পাষ্ট পাৰ্টিচিপলৰ গঠন আৰু ইয়াৰ ব্যৱহাৰ। গতিকে ভিডিঅ'টো মনোযোগেৰে আৰম্ভণিৰ পৰা শেষলৈকে চাবা। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লগতে পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। এতিয়া আৰম্ভ কৰোঁ। ইংৰাজী উড হেভ প্লাছ VT পাষ্ট পাৰ্টিচিপল সাধাৰণতে অতীতত কোনো কাল্পনিক পৰিস্থিতি বা কামৰ বিষয়ে ক'বলৈ ব্যৱহাৰ কৰা হয়, যিবোৰ আচলতে নঘটিল। ইয়াৰ অৰ্থ হৈছে কিবা এটা হ'লহেঁতেন বা কিবা এটা কৰিলেহেঁতেন। এনেকুৱা অৰ্থত উড হেভ প্লাছ VT ব্যৱহাৰ কৰা হয়। কাল্পনিক অতীত থাৰ্ড কণ্ডিশ্যনেল যদি অতীতত কিবা এটা বেলেগকৈ ঘটিলেহেঁতেন তেন্তে তাৰ ফলাফল কি হ'লহেঁতেন সেইটো বুজাবলৈ ই ব্যৱহাৰ হয়। ইয়াৰ গঠন হ'ল ইফ থাকিব প্ৰথমতে ইফ থাকিব, তাৰপিছত পাষ্ট পাৰফেক্ট হেড প্লাছ VT পাষ্ট পাৰফেক্ট ফৰ্মটো, তাৰপিছত উড প্লাছ হেভ প্লাছ VT অৰ্থাৎ উদাহৰণটো ইফ আই হেড ষ্টাডিড হাৰ্ডাৰ আই উড হেভ পাছ। যদি মই বেছি ভালকৈ পঢ়িলোহেঁতেন তেন্তে মই পাছ কৰিলোহেঁতেন। ইয়াৰ অৰ্থটো এনেকৈ ওলাব ইফ ইট হেড নট ৰেইন উই উড হেভ প্লেড ক্ৰিকেট। যদি বৰষুণ নিদিলেহেঁতেন তেন্তে আমি ক্ৰিকেট খেলিলোহেঁতেন। অৰ্থাৎ ইফ থাকিব হেড প্লাছ VT লগাব লাগিব। তাৰপিছত ইটো ছেকেণ্ড পাৰ্টটোত হ'ব উড হেভ প্লাছ VT প্লাছ অবজেক্ট। অতীতত সম্ভাৱনা ইয়াক অতীতত পাষ্ট পচিবিলিটি অৰ্থাৎ অতীতত কিবা এটা সম্ভাৱনা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। অতীতত কিবা এটা হোৱাৰ সম্ভাৱনা আছিল কিন্তু নহ'ল, তেনে ক্ষেত্ৰত ই ব্যৱহাৰ হয়। আই উড হেভ কল ইউ বাট আই লষ্ট মাই ফোন। মই তোমাক ফোন কৰিলোহেঁতেন কিন্তু মোৰ ফোনটো হেৰাল। শ্বি উড হেভ কম টু দ্য পাৰ্টি। তাই পাৰ্টিলৈ আহিলেহেঁতেন। অৰ্থাৎ অতীতত কিবা এটা হোৱাৰ সম্ভাৱনা আছিল কিন্তু নহ'ল। অনুমান বা ধাৰণা এজাম্পশ্যন অতীতত কিবা এটা হ'ল বুলি অনুমান কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। দে উড হেভ ৰিচ হোম বাই নাও। তেওঁলোকে চাগে এতিয়ালৈকে ঘৰ পালেগৈ। অৰ্থাৎ কিবা এটা অনুমান কৰিবলৈ হ'লেও ইয়াক ব্যৱহাৰ কৰা হয়। কিছুমান উদাহৰণ হ'ল চেণ্টেন্স আই উড হেভ গন। অসমীয়া অৰ্থটো হ'ল মই গ'লোহেঁতেন। হি উড হেভ হেল্প মি। তেওঁ মোক সহায় কৰিলেহেঁতেন। ইউ উড হেভ লাইক দ্য মুভি। তুমি চিনেমাখন ভাল পালাহেঁতেন। চেণ্টেন্সৰ গঠনবিলাক তোমালোকে ভালদৰে চাবা। প্ৰথমতে ছাবজেক্ট, তাৰপিছত উড হেভ প্লাছ VT, তাৰপিছত অবজেক্ট। মন কৰিবলগীয়া কথা নিগেটিভ কৰিবলৈ হ'লে উডৰ পিছত নট লগাব লাগে। উড নট হেভ প্লাছ VT অৰ্থাৎ নহ'লহেঁতেন। ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ল আই উড নট হেভ গন দেয়াৰ। মই তালৈ নগ'লোহেঁতেন। কুৱেশ্যন সুধিবলৈহে উডটো প্ৰথমতে উড আহিব, তাৰপিছত ছাবজেক্ট আহিব, হেভ প্লাছ VTটো শেষত হ'ব। উড ইউ হেভ
হেল্প হিম, তুমি তেওঁক সহায় কৰিলাহেঁতেন। যদি কিবা বুজিবলগীয়া থাকে কমেণ্ট কৰিবা। সদৰ শেষত তোমালোক আটাইলৈকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।